বৈঠালাংছৰ ডংকা মোকামত ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ ধৰ্ষণকাৰী হনসিং ৰংফাৰক কঠোৰতম শাস্তিৰ দাবী মহিলা প্ৰতিবাদকাৰী তাৰালাংছৰ সাংস্কৃতিক কেন্দ্ৰত পানী জমা ৰখা টেংকত মাথোন ভঙা বটলৰ টুকুৰা সুটিয়ানলাৰ কেপিএলটিৰ ডেজিগনেটেড কেম্পত ৮ সংখ্যক শ্বহীদ দিৱস উদযাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে বৈঠালাংছৰ ডংকা মোকামত ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ হাতে হাতে প্লেকাৰ্ড লৈ হত্যাকাৰী হনসিং ৰংফাৰক ফাঁচি দিয়াৰ দাবীৰে মহিলাসকলে ৰাজপথেৰে সমতল উলিয়াই উত্তাল কৰিলে সমগ্ৰ ডংকা মোকামৰ আকাশ বতা ডংকামুকাম উপ আৰক্ষী চকীৰ অন্তৰ্গত লগ এপি গাঁৱৰে আৰ্লিছ তেৰণপিক যোৱা 13 জুলাই তাৰিখে ধৰ্ষণ কৰি হত্যা কৰিছিল হনসিং ৰংফাৰ নামৰ এজন পাখণ্ড যুৱকে পাখণ্ড যুৱক হনসিং ৰংফাৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ধৰ্ষণকাৰী হনসিঙক কঠোৰতম শাস্তি দিয়াৰ দাবী তুলি ডংকা মোকামত মহিলাসকলে মংগলবাৰে তীব্ৰ প্ৰতিবাদ কৰে হাতে হাতে প্লেকাৰ্ড লৈ হত্যাকাৰীক ফাঁচি দিয়ক নাৰীক সন্মান দিয়ক হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়ক আমি ন্যায় বিচাৰো নিহত পৰিয়ালক ক্ষতিপূৰ্ণ দিয়ক আদি দাবীৰে উত্তাল কৰা সমগ্ৰ ডংকা মোকাম অঞ্চল মহিলাসকলে ডংকা মোকাম বজাৰৰ পৰা বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি আৰক্ষীৰ জৰিয়তে উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে আজি আমি মহিলাসকলে ওলাই আহিছো থানাত মেমৰিণ্ডাম দিছো আৰ্লিছ তেৰণপিক যে যেটো বলৎকাৰ আৰু ৰেপ কৰি পেলাই হত্যা কৰা হৈছে সেই হত্যা কৰাজনক সেই কালপিতজনক মানে উচিত শাস্তি দিয়ক হত্যাকাৰীক ফাঁচি দিয়ক সেইটো বুলি আমি আগবাঢ়ি আহিছো আৰু আমাৰ নাৰীৰ সুৰক্ষা আজিলৈকে নাৰীৰ সুৰক্ষাৰ কোনো EMCM মানে EMCMৰ কথা নকওঁ আজি ইমান বছৰ ইমান সৰুৰ পৰা শুনি আহিছো যে নাৰীৰ বলৎকাৰ নাৰীৰ ধৰ্ষণ নাৰীক এই মাইকী মানুহ বা নাৰীৰ মানুহে অকলশৰীয়াকৈ যাব নোৱাৰে নাৰীৰ সুৰক্ষাই নাই নিজৰ কৰ্মশালাত আহিছে ডিউটি কৰিবলৈ কৰ্মশালাৰ পৰা উভতি যাওঁতে নিজৰ ঠাই নিজৰ জেগা ঘৰলৈ বুলি উভতি গৈছে নিজৰ ল'ৰা ছোৱালী আছে 4জন ল'ৰা ছোৱালী আছে সেই মানুহজনী সেলফ হেল্প গ্ৰুপৰ CRP কৰে সেলফ হেল্প গ্ৰুপ আত্মসহায়ক গোট সেলফ হেল্প গ্ৰুপৰ CRP কৰে সেই মানুহজনী ঘৰলৈ উভতি যাওঁতে নিজৰ জেগাত নিজৰ ঠাইত সেই জেগাতে যে মানুহ এজনে অকলশৰীয়া পায় সেই মানুহজনীক যে ধৰ্ষণ কৰি ৰেপ কৰি হত্যা কৰিছে কোনো মহিলাই মানি ল'ব নোৱাৰে সেইটো উচিত বিচাৰ লাগে সেইটো কাৰণে আমি আজি থানালৈ আহিছো থানাত মেমৰিণ্ডাম দিছো OC ছাৰক কৈছো IC ছাৰক কৈছো আমি উচিত বিচাৰ লাগে আৰু সেই মানুহজনক সেই কালপিতজনক মানে ফাঁচি দিব লাগে কাৰণ কোনো সেই মানুহজন মানে হনসিং ৰংফাৰ নে তিমু সেইজন মানুহজন কোনো পথে বাছি আহিব নোৱাৰে সেই বুলি আমি গোটেই মহিলাসকলে নাৰী যিবিলাক মাতৃ আমি ওলাই আহিছো যিজন পুৰুষে মাতৃক ৰেপ ধৰ্ষণ কৰিছে সেই পুৰুষক এজনী মাইকী মানুহ গৰ্ভত 9 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম কৰাইছে সেই মাতৃক কোন পুৰুষে সেই মানুহজনীক যে ৰেপ কৰিব সেইটো আমি মানি ল'ব নোৱাৰো আৰু আজিলৈকে নাৰীৰ সুৰক্ষা ক'ত মাইকী মানুহ এজনীক পালে মতা মানুহে বিলাক হেৰি অকলশৰীয়া পায় সেই মানুহজনীক ধৰ্ষণ কৰিব বিচাৰে আমাৰ নাৰীৰ সুৰক্ষা ক'ত আজিলৈকে কি বোলে চৰকাৰে কি কৰি আছে আজি কাৰ্বি আংলঙত ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল আপোনালোকে গোটেই কাহিনীটো গমেই পাইছে সেই প্ৰতিবাদত আমি মহিলাসকলে ওলাই আহিছো যাতে যেন আৰু ভৱিষ্যতে কোনো পুৰুষে মাইকী মানুহৰ ওপৰত যদি হাত উঠায় সেই মানুহক কোনো পুৰুষক যদি চৰকাৰে ৰেহাই নিদিব সেইটো প্ৰতিবাদত আমি আজি ওলাই আহিব বাধ্যতা হৈছো বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ সৰ্বত্ৰ চলিছে
নিৰ্দোষী আৰ্লিছ টেৰনপিৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা তথা প্ৰতিবাদত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ মাজতে KNCA আৰু আইপৰ নেতৃসকলে যোৱা 13 জুলাইত আৰ্লিছ টেৰনপিক লং এপি হাবিয়নিত ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে এই পৈক্ষাচিক হত্যাকাণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে। কাৰ্বি আংলং জিলা সৰ্বত্ৰ চলিছে নিৰ্দোষী আৰ্লিছ টেৰনপিৰ হত্যাকাণ্ডৰ তীব্ৰ গৰিহণা তথা প্ৰতিবাদ। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ মাজতে KNCA আৰু আইপুৱাৰ নেতৃসকলে যোৱা 13 জুলাইত আৰ্লিছ টেৰনপিক লং এপি হাবিয়নিত ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে এই পৈশাচিক হত্যাকাণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে। মহিলা যৌথ সংগঠনৰ নেত্ৰীয়ে কাৰ্বিআংলঙে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে গভীৰ দুখেৰে প্ৰকাশ কৰে যে ডিফু চহৰে হওক ভিতৰুৱা অঞ্চলতে হওক নাৰী সুৰক্ষিত নহয়। জিলাখনত নাৰী হত্যা, ধৰ্ষণ, অপহৰণ আদি দিনক দিনে বৃদ্ধি পাব ধৰিছে। নাৰীক সুৰক্ষা দিয়াত বিজেপি চৰকাৰে পুৰা মাত্ৰাই ব্যৰ্থ হোৱা বুলি মহিলা সংগঠন দুটিৰ নেত্ৰীয়ে তীব্ৰ অভিযোগ তুলি অলপতে ডিব্ৰুগড়ৰ পৰা ৰঙিয়ালৈ গৈ থকা চলন্ত ট্ৰেইনৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু এগৰাকী মহিলাক বলৎকাৰ কৰি হত্যা কৰা ঘটনাৰো গৰিহণা দিয়ে। ডিফুৰ সমীপৰ চুটিয়ানলাস্থিত ডেজিগনেটেড কেম্পত মঙলবাৰে উদযাপন কৰা হয় 8 সংখ্যক শ্বহীদ দিৱস। কাৰ্যসূচী অনুসৰি পুৱা সংগঠনৰ অধ্যক্ষ ৰিচিম সেনাৰ পাতৰে সংগঠনৰ পতাকা উত্তোলনৰ লগতে শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্বহীদ দিৱস উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংগঠনটোৰ প্ৰতিৰক্ষা সচিব ৰিজাক ডেৰাই। কাৰ্যসূচী অনুসৰি সংগঠনৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছতেই সংগঠনৰ চিফ কমাণ্ডাৰ চাৰমুং টিমুঙৰ নেতৃত্বত পেৰেড অনুষ্ঠিত হয়। পেৰেড অনুষ্ঠানেৰে সংগঠনটোৱে নিজৰ অনুশাসন আৰু শৃংখলতা প্ৰদৰ্শন কৰে। আনহাতে সংগঠনৰ নেতৃত্বই আজি শ্বহীদ দিৱসৰ দিনটোক লৈ তেওঁলোকে চৰকাৰৰ সৈতে শান্তি চুক্তি লৈ অহা 3 বছৰ চলি থকা বুলি ব্যক্ত কৰাৰ লগতে সাংবাদিকৰ আগত গভীৰ দুখেৰে বক্তব্য আগবঢ়ায় যে চৰকাৰৰ সৈতে শান্তিৰ চুক্তি লৈ অহাৰ পিছত মাত্ৰ 3 মাহলৈহে চৰকাৰী কিছুমান সা-সুবিধা প্ৰদান কৰিছিল। কিন্তু তাৰ পিছৰে পৰা আজি প্ৰায় 3 বছৰ তেওঁলোকে খোৱাৰ ৰচত পাতিকে ধৰি পিন্ধা উৰা আৰু থকালৈকে বহু অসুবিধাত দিনবোৰ অতিবাহিত কৰিবলগীয়া হৈছে। আনৰ মৰম দয়াৰ ওপৰতে শিবিৰবাসীয়ে জীৱন চলাই থাকিবলগীয়া হৈছে। তাৰোপৰি কেম্পবাসীৰ বাবে নাই কোনো ভাল খোৱা পানীৰ ব্যৱস্থা, নাই বিজুলীৰ ব্যৱস্থা, নাই কেম্পলৈ তথা কেম্পৰ বাহিৰলৈ ওলাই যাব পৰাকৈ ভাল পথ। Nilitum ke pelti sisfair nang longlok penadak kem kedu kisung ke boy ayo alam nilitum ke thanami bonte penan natumudu samene li kenang sosot akisung ke boy ke phon sili thani chotbu lasinilitum jitu niki ke pelti anti dopen sisfair nang longlok pen nonan kan hini ke pleng son sinang lelo boy phesa meritum ke pelti asong atum nang dak angtan mate piselong wang det pena phit abangke chikloyon ni jon thom ahudan senili tu mabangke kichuyun hame long shot la pena phit non an hat 2016 Oktober pen non an kiritum thang government pen akirap nitum thangnat long de kichu kijun benang lok melang la pen ke iperi ang ton samilitum government akirap thangnat long de lasinitum labang so kasuli bom sami dane ke thigiding tumlong mane contractual tumosi akerap chuhang ningkang sampai bangnang pi sikai sini nang pi sinitum la pustuk tak suliwam kichuin ponetum jenetene han abi jamitum anang se tami kichu bom do bom বাৰিষা কালত একাঠু বুকা পানীৰ মাজেৰেহে উলুৱা সমোৱা কৰিব লাগে। প্ৰসংগক্ৰমে সংগঠনৰ নেতৃত্বই আৰু ব্যক্ত কৰে যে তেওঁলোকৰ আন এটা শাখা কেম্প কলঙাত আছে, তাতো আজি শ্বহীদ দিৱস পালন কৰিছে। 17 Martyrs Day heru Martyrs Day nitum kititang kalgitang atum han kachikimo ani pini lasilasonak thak nitum east west nitum isa bank dak nitum pasmer difu dakhe ke peter kemlo lapen head sabrana bank nitum kolonga
along sini tum sabran dolo lasila long nilong tani tum mesen pen hero martyrs day bang tum talon pon long lo lasi kisuman alam do ni tum angbong alam kisuman misunderstanding pen ajok ala kela adhok kela sana party adhok ni tum pen ke katang pu kisuman alam chadulo lasi ahok pen alam ang kela hello je ni tum piniani pen an ceasefire long lo pen piniani an ni tum party chika kela itum isibat sithir klong pen itum dolo la pen itum matron itum ar pukela kela hello je wojaru pen don rikram sala bahini phan boten itum ar pen pasun do setami alang litum bahini phan setami itum expert pi song along selang litum tadola pen song along si dubom lo la pen bad baki ar pu ana bangke itum isibat si dubom la মাজতে তেওঁলোকৰ মাজত কিছু ভুল বুজাবুজি হৈছিল যদিও এতিয়া আৰু হেয়া আতৰ হৈছে লগতে আৰু কয় যে কেম্পত জিয়াই থাকিবলৈ ন্যূনতম হা সুবিধা প্ৰদান কৰিবলৈ বৰ্তমান বিজেপি চৰকাৰক অনুৰোধ জনাইছে সংগঠনৰ নেতৃত্বই মংগল ইংখে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ It is hereby informed to all the repeater candidates of HSLC examination securing 50% marks in repeaters examination can take admission in Arts and Science stream at Kanak Klata Junior College, and those students who secured 45% marks in the same examination can get admission only in Arts stream. Hostel facility is also available for both boys and girls students. Regular candidates can also apply for both Arts and Science stream. For more details, please step in Kanak Klata Junior College, MG Road, Ward number 5, near Shankardev Vidya Niketan, Lanka. Contact number 8628735290 or 8011979888. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে নিজৰ সংস্কৃতিৰ প্ৰতি আমাৰ শ্ৰদ্ধা থকা স্বাভাৱিক নিজৰ সংস্কৃতিৰ প্ৰতি আমি নিজে শ্ৰদ্ধা জনাব নোৱাৰিলে জনাব কোনে কিন্তু এই শ্ৰদ্ধা কিমান দিনলৈ বা কেৱল কোনো এটা নিৰ্দিষ্ট দিনৰ বাবেহে নেকি এই সন্দৰ্ভত স্পষ্টভাৱে জানিবলৈ আহক এই প্ৰতিবেদন এই দৃশ্যলৈ ভালদৰে মন কৰক দৃশ্যটো ক'ৰ হ'ব পাৰে বোধ হয় চিনি পাবলৈ অসুবিধা হৈছে ভালকৈ মন কৰক এয়া আমাৰে অতি চিনাকি আৰু মৰমৰ তথা কাৰ্বিসকলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰৰ টাৰলাংছৰহে দৃশ্য কাৰ্বি যুৱ মহোৎসৱৰ সময়ত হাজাৰ হাজাৰ সাংস্কৃতিক প্ৰেমী তথা দৰ্শকসকলক আপ্যায়ন কৰিবলৈ বাবে পানী জমা ৰখা পানীৰ টেংক মহোৎসৱৰ শেষ হোৱাৰ ছমাহো অতিক্ৰম কৰা নাই এই অৱস্থা হ'ল জীৱনদায়িনী পানী জমা ৰখা এই বিশাল টেংকৰ ভিতৰত খোৱাৰ পেলনীয়া ধৰি মদৰ বটলৰ ভঙা কাঁচৰ টুকুৰাহে ভৰি আছে ৰ'দত সেইবোৰ শুকাই গৈছে কাষৰ একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে কম বয়সৰ একাংশ যুৱক টাৰলাংছৰ কোনো কোনো অংশত এইদৰে মদ খোৱাৰ আড্ডা কৰি লৈছে এই সন্দৰ্ভত একাংশ সচেতন ৰাইজৰ প্ৰশ্ন টাৰলাংছৰ তদাৰকী সমিতি আছে এনে ক্ষেত্ৰত এইদৰে সংঘটিত হ'বলৈ কেনেকৈ সম্ভৱ এই দৃশ্যসমূহে প্ৰত্যেকগৰাকী সাংস্কৃতিক প্ৰেমী ব্যক্তিৰ প্ৰশ্ন কৰিব ইমানেই নেকি কাৰ্বিসকলে নিজৰ সংস্কৃতিৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা এই সন্দৰ্ভত এতিয়া আমি উঠি অহা একাংশ উদ্ভণ্ডলী চৰিত্ৰৰ যুৱ প্ৰজন্মৰ নিজৰ সংস্কৃতিক গুৰুত্ব বুজাব নোৱাৰিলে আৰু হয়তো বহু পলম হৈ যাব অৰুণ লেখে ৰিপৰ্ট কাট নিউজ
পশ্চিম কাৰ্বি আংলঙৰ চিনথং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লং এলবুই এমই স্কুলত মঙলবাৰে 2018ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ ক্ষেত্ৰত উৎসাহ যোগাবলৈ অনুষ্ঠিত কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠান। পুৱা কমিটিৰ সভাপতি কামসিং ৰংফাৰে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় এই বঁটা প্ৰদান অনুষ্ঠান। আন বাৰৰ দৰে এই বছৰো চিনথং ইউথ ডেভেলপমেণ্ট কমিটিয়ে চিনথং এলেকাৰ উঠি অহা ল'ৰা-ছোৱালীক উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহ জন্মাবলৈ আয়োজন কৰে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সৰ্বমুঠ 100 গৰাকী ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা জনায়। ইয়াৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বমুঠ 61 গৰাকী। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সৰ্বমুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 39 গৰাকী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তম ফলাফল কৰা ছাত্ৰ হৈছে লুমফুচৰ ৰংপি গাঁৱৰ বাবু বে। বাবুৱে শতকৰা 72% নম্বৰ লাভ কৰে। সেইদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তম ফলাফল লাভ কৰা ছাত্ৰীগৰাকী হৈছে লাৰাম টিছ গাঁৱৰ নিবাসী মানিম টিছপি। মানিমে শতকৰা 70% নম্বৰ লাভ কৰে। দুজনকে অঞ্চলটোৰ ভিতৰতে সৰ্বোৎকৃষ্ট বঁটা প্ৰদান কৰে কমিটিয়ে। উল্লেখ্য, চিনথং ইউথ ডেভেলপমেণ্ট কমিটিৰ সভাপতি কামসিং ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে চিনথং শিক্ষাখণ্ড বিষয়া কাথাৰচন ইংটি, নিমন্ত্ৰিত অতিথি হিচাপে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ছাৰ ইম্বে, সন্মানীয় অতিথি হিচাপে অঞ্চলটোৰ পৰা প্ৰথম চিকিৎসক হোৱাৰ সন্মান অৰ্জন কৰা ডাক্তৰ জয়ৰাম টকবি, কুংৰিপি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাম সিং টিছো, চিনথং ব্লকৰ কাপ্তা সভাপতি ছাৰ সিং হানছে, চিনথং ইউথ ডেভেলপমেণ্ট কমিটিৰ প্ৰাক্তন সভাপতি ধন সিং বংৰুং, প্ৰাক্তন সম্পাদক চন্দ্ৰ সিং সেনাৰ আৰু চিনথং কেচিএছ মাণ্ডলিকৰ সম্পাদক চেমছন ৰংফাৰ প্ৰমুখ্যে বহু বৰণ্য ব্যক্তিসকল উপস্থিত থাকে। বিশেষ প্ৰতিবেদক কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ কলঙাস্থিত কেপিএলটিৰ ডেজিগনেটেড কেম্পতো মঙলবাৰে বিদ্ৰোহী সংগঠন কেপিএলটিৰ 8ম শ্বহীদ দিৱস উদযাপন কৰা হয়। শ্বহীদ দিৱসৰ উপলক্ষে পুৱা 66 গৰাকী শ্বহীদক সুঁৱৰি বিদ্ৰোহী সংগঠনৰ অধ্যক্ষ দণ্ডী কামচাই সংগঠনৰ পতাকা অধনমিত কৰি শ্বহীদসকলৰ নামত তালিকাৰ সন্মুখত মল্যাৰ্পণেৰে বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য যে সংবিধানৰ 244 অনুচ্ছেদ মতে কাৰ্বি স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ দাবীত কাৰ্বি আংলঙৰ সশস্ত্ৰ সংগঠনৰ কেপিএলটিয়ে আজি দীৰ্ঘদিন ধৰি সংগ্ৰাম চলাই আহিছে। কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে সংগঠনটোৱে 2011 চনৰে পৰা অস্ত্ৰ বিৰতিক লৈ আলোচনাৰ বাবে আগবাঢ়িছে। ইতিমধ্যে সংগঠনটোৱে চৰকাৰৰ সৈতে কেইবালানি আলোচনা সম্পন্ন কৰি আহিছে, যদিও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। সেই সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৱে সদৰি কৰে যে চৰকাৰে যাতে তেওঁলোকৰ অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰাতকৈ অনতিপলমে প্ৰস্তাৱিত দাবীৰ ওপৰত আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হোৱাৰ বাবেহে অনুৰোধ কৰে। উল্লেখ্য যে কেপিএলটিয়ে যুদ্ধ বিৰতি লোৱাৰ পিছত ডিফুস্থিত ডেজিগনেটেড কেম্পত আছিল, যদিও পিছত পশ্চিম কাৰ্বি আংলঙৰ কলঙাস্থিত ডেজিগনেটেড কেম্পতহে অস্থায়ী শিবিৰ পাতিছে। সংগঠনটোৰ বৈদেশিক সচিব ৰুদ্ৰ বিক্ৰমে জনোৱা মতে ডিফুৰ কেম্পত ইতিমধ্যে যদি কোনো কেপিএলটি কেডাৰ বাহৰ পাতিছে তেন্তে তেওঁলোক কেপিএলটিৰ সদস্য নহয় বুলিও স্পষ্ট কৰি দিছে। কেপিএলটিৰ কাৰ্যপন্থাটো আচলতে সলনি হোৱা নাই। এতিয়া কেপিএলটিৰ যিজন চেয়াৰমেন দণ্ডী কামচা আৰু GS ৱাজাৰু হানজাং, আমি আগৰ পৰাই তেওঁলোকে চেয়াৰমেন আৰু GS আছিলে, আগলৈও থাকিব। কোনোবাই তেওঁলোকৰ নেতৃত্ব নামানো বুলি কৈ পেলাই যদি ওলাই গৈ পেলাই মানে বেলেগ পদ্ধতিৰে তেওঁলোকে কৰিবলৈ যায়, তাৰ কাৰণে কেপিএলটিৰ শীৰ্ষ নেতৃত্ব জগৰীয়া নহয়, তেওঁলোক নিজে জগৰীয়া। ডিফু ডেজিগনেটেড কেম্পৰ সন্দৰ্ভত কি ক'ব? ডিফু ডেজিগনেটেড কেম্পটো ডিজলভ কৰা হৈছে। এটা কাৰণে ডিজলভ কৰা হৈছে যে ডিফু ডেজিগনেটেড কেম্পত যিসকল কেডাৰ আছিল, আমি তাৰ পৰা ডিফু কেম্পটো উইথড্ৰ কৰাৰ পিছতো তাত কিছুসংখ্যকে ইয়াৰ পৰা ফালৰি কাটি গৈ পেলাই তাত আছেগৈ। কিন্তু তেওঁলোকে কেপিএলটিৰ লক্ষ্য আৰু আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল নহয়।
তেওঁলোকে নেতৃত্বৰ প্ৰতি অনাস্থা প্ৰদৰ্শন কৰি পেলাই তেওঁলোকে ওলাই গৈছে বিদ্ৰোহ কৰি এতিয়া তেওঁলোকক কেপিএলটি বুলি ক'ব পৰা নাযাব আজি কেপিএলটিয়ে চৰকাৰে আলোচনা কৰিবলৈ মাতিছে অস্ত্ৰ ত্যাগ কৰি কেপিএলটিয়ে শান্তিপূৰ্ণভাৱে আলোচনা কৰিবলৈ আহিছে কিন্তু কেপিএলটি কেডাৰসকলক যিটো ডেজিগনেটেড কেম্পত আবদ্ধ কৰি ৰখা হৈছে ইয়াত খোৱা পানীৰ ভালদৰে ব্যৱস্থা কৰা হোৱা নাই আৰু ইমানখিনি কেডাৰৰ থকা খোৱাৰ ব্যৱস্থা অন্তত ডিষ্ট্ৰিক্ট কাউন্সিলে হ'লেও এইবিলাকত অলপটো খেয়ালটো ৰাখে ইয়াৰ উপৰি চৰকাৰে শান্তিৰ আলোচনাৰ মুখামুখি হোৱাটো বিচাৰে সেয়ে আজি আমিও আশাবাদী কিন্তু শাসনাধিষ্ঠ চৰকাৰে প্ৰস্তাৱিত দাবীসমূহ অতি সোনকালে সমাধান কৰিব লাগিব ইয়াৰ অন্যথা তেওঁলোকে পুনৰ অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে বৈদেশিক সচিবগৰাকীয়ে বৈঠালংছৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ